নমস্কাৰ, মই অনু। আজি মই আপোনালোকৰ কাৰণে চুজিৰ পিয়াজি কচুৰিৰ ৰেচিপি এটা লৈ আহিছোঁ। যিহেতুকে লকডাউন চলি আছে, সকলোৱে ঘৰত থাকি কিবা এটা বনাই খাবলৈ মন যায়, সেইকাৰণে মই এইটো একদম কুইক আৰু ইজি পিয়াজিৰ কচুৰি ৰেচিপিটো লৈ আহিলোঁ। এয়া পিঁয়াজ লৈ লৈছোঁ। পিঁয়াজ অকণমান ডাঙৰ ডাঙৰকৈ কাটিছোঁ। এডোখৰ আদা লৈ লৈছোঁ। আদা অকণমান মিহিকৈ কাটি লৈছোঁ। এটা বাটিত জোখত চুজি লৈ লৈছোঁ। এয়া 1 বাটি চুজি। আৰু এই বাটিটোৰে মই 1.5 বাটি পানী ল'ম। এটা কেৰাহী গেছত বহাই দিলোঁ। ইয়াতে মই এতিয়া 1.5 বাটি পানী দিম। ইয়াত আধা চামুচ নিমখ দি দিছোঁ আৰু অকণমান ৰেড চিলি পাউডাৰ দি দিছোঁ, কালাৰটো ব্ৰাউন হোৱাৰ কাৰণে। কচুৰিৰ কালাৰটো ব্ৰাউন হ'ব ৰেড চিলি দিলে। এয়া এনেদৰে লৰাই ইয়াত মই এতিয়া অকণমান কালজিৰা দি দিছোঁ। এতিয়া ইয়াত চুজি দি দিম। এয়া চুজি দি দিলোঁ। এনেদৰে লৰাই থাকিব। গেছ অফ কৰি এটা বাটিত চুজি মই নমাই ল'লোঁ। এনেদৰে আটা যিদৰে মঠা হয়, ঠিক তেনেদৰে চুজি আমি মঠি ল'লোঁ। এয়া মই মেডিকেল বিস্কুট 2খন লৈ লৈছোঁ। আধা ভঙা কৰি ভাঙি ল'ম। এনেদৰে ভাঙি লৈছোঁ। এতিয়া এটা কেৰাহীত মই অকণমান মিঠাতেল দি দিছোঁ। এয়া আপোনালোকে ৰিফাইনো দিব পাৰে, মই মিঠাতেল দিছোঁ। আৰু ইয়াত মই 2টামান আজৱাইন দি দিছোঁ। আজৱাইন অকণমান ফুটোতে ইয়াত পিঁয়াজ দি দিলোঁ। ইয়াত অকণমান নিমখ দি দিছোঁ। নিমখ আপোনালোকৰ নিজৰ জোখৰ মতে দি দিব। অকণমান হালধি পাউডাৰ দি দিছোঁ। এনেদৰে লৰাই ইয়াত মই এতিয়া আদাৰ পেষ্টখিনি দি দিম। এয়া আদাৰ পেষ্ট। বিস্কুটৰ গুড়ি দি দিলোঁ। এয়া কচুৰি মেথি। ফিলিং ৰেডি হৈ গ'ল। এটা প্লেটত মই নমাই ল'লোঁ। এতিয়া মই চুজিৰ কচুৰি বনাবৰ কাৰণে লৈ লৈছোঁ। এইটো মই বাতিৰ আকৃতিত বনাই ল'ম। এয়া বাতিৰ আকৃতিত বনাইছোঁ। এতিয়া ইয়াৰ ভিতৰত ফিলিং দি দিম। এয়া ফিলিং দি দিছোঁ। এনেদৰে বন্ধ কৰিব লাগিব। চাওকচোন, খুব সাৱধানে এনেদৰে বন্ধ কৰিব। এয়া কচুৰিৰ আকৃতি হৈ গ'ল, দেখিছে নহয়?
খুব ধুনীয়া কালাৰো হৈছে। আপোনালোকক মই আৰু এটা বনাই দেখাইছোঁ। এয়া হৈ গ'ল কচুৰি বনোৱা। এয়া মই কেৰাহীত ৰিফাইন দি দিছোঁ। এয়া কচুৰি দি দিছোঁ। এনেদৰে লৰাই লৰাই ভাজিব। দেখিছে নহয়, খুব ধুনীয়া কালাৰ হৈছে। দেখিব যিমান ধুনীয়া, খাবলৈ ইমান ধুনীয়া। আপোনালোকে নিশ্চয় এইটো বনাই খাই চাব। এয়া হৈ গ'ল মোৰ কচুৰি ৰেডি। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।